এইবাৰ খুদ আৰক্ষীৰ ঘৰতে চোৰে চলালে চাফাই অভিযান। গডৰেজ ভাঙি লৈ গ'ল নগদ ধন। আজি বিশ্বনাথৰ গলীয়া গাঁৱত পোহৰলৈ আহে এক চুৰি কাণ্ডৰ ঘটনা। উল্লেখ্য যে শোণিতপুৰ জিলাত অসম আৰক্ষীৰ কৰ্মৰত চন্দ্ৰশেখৰ শ্ৰেষ্ঠ নামৰ লোকজন ছুটীলৈ যোৱা দুদিন পূৰ্বে পৰিয়ালসহ গৈছিল গোগামুখলৈ। কিন্তু আজি তেওঁ পৰিয়ালৰ সৈতে বিশ্বনাথৰ গলীয়াস্থিত নিজ বাসগৃহত উভতি আহি হতভম্ব হৈ পৰে। কাৰণ ঘৰত গৃহস্থ নথকা দেখি চোৰে লোকজনৰ ঘৰত খিৰিকীৰ গ্ৰিল কাটি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চলালে চাফাই অভিযান। কেৱল চাফাই অভিযানেই নহয়, সমস্ত ঘৰখনৰ সা সামগ্ৰী লণ্ডভণ্ড কৰি 4টাকৈ গডৰেজ লকাৰ ভাঙে। বাতৰি সংগ্ৰহ কৰা পৰ্যন্ত চোৰে কিমান টকাৰ সা সামগ্ৰী লৈ গ'ল সেই বিষয়ে গৃহস্থ জ্ঞাত নাছিল যদিও নগদ প্ৰায় 20,000 টকামান চোৰে গডৰেজ ভাঙি নিয়া বুলি জানিবলৈ দিয়ে ভুক্তভোগীয়ে। তাৰ পিছতে ভুক্তভোগীয়ে এই সমস্ত ঘটনা সন্দৰ্ভত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ এটা দল ভুক্তভোগীৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। স্নিফাৰ ডগ পৰ্যন্ত আনি আৰক্ষীয়ে এই চুৰিকাণ্ডত কোনে সংঘটিত কৰিছে পোহৰলৈ আনিবলৈ চেষ্টা চলায় যদিও বৰ্তমান পৰ্যন্ত পোহৰলৈ অহা নাই। আনহাতে কিছুদিন পূৰ্বে বিশ্বনাথত চোৰে সাধাৰণ জনসাধাৰণৰ নিদ্ৰা হৰণ কৰি পেলাইছিল যদিও বিশ্বনাথ আৰক্ষীৰ তৎপৰতাত বহুদিন বিশ্বনাথত চুৰিকাণ্ড সংঘটিত হোৱা নাছিল। কিন্তু পুনৰ এতিয়া যেন বিশ্বনাথত চোৰৰ দল সক্ৰিয় হৈ পৰিছে। বিশ্বনাথ আৰক্ষীয়ে যদি পুনৰ এই চুৰিকাণ্ড ৰোধ কৰাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি নকৰে তেনেহ'লে কিন্তু বিশ্বনাথৰ ৰাইজে বিশ্বনাথ আৰক্ষীক তীব্ৰ সমালোচনা কৰিব। মানে মই চাকৰি কৰোঁ, পুলিচতে চাকৰি কৰোঁ, বাহিৰত থাকোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টত। মই ছুটি আহিছিলোঁ, ছুটি আহি মই গোগামুখ গৈছিলোঁ ঘৰত। কালি থাকি আজি আহিছিলোঁ। আহি থাকোঁতে মোৰ গ্ৰিলটো খিৰিকীৰ দৰ্জাটো চাবোল দি এনেকুৱা ভাঙি ওপৰেদি হয়তো গেটৰ ওপৰেদি আহিছে। আহি খিৰিকীটো চাবোলেদি খুলি চিটখিনি আঁতৰাই মোৰ গ্ৰিলটো খুলি তেওঁলোকে ঘৰত প্ৰৱেশ কৰি ঘৰত থকা গোটেই বস্তু বাহিনী মোৰ 4টা আলমাৰীৰ গোটেইখিনি ভাঙি লণ্ডভণ্ড কৰি কাপোৰৰ পৰা আদি কৰি গোটেইখিনি তালাচী কৰিলে। তেনেকুৱা সোণৰ গহনা আদি নাছিল যদিও ৰূপক আছিলে কেইপদমান, সেইটো এতিয়া আছে নাই ভালকৈ চেক কৰি আছে ঘৰত। কিন্তু এনেই টকা পইচাৰ ভিতৰত টকা প্ৰায় 20,000 মান আছিলে, সেইখিনি নাই। আৰু পুলিচৰ অচি ছাৰ আহিছিলে, আমাৰ বিশ্বনাথ চাৰিআলিৰ অচি ছাৰ আহিছিলে, তেখেতে কুকুৰ লগাইও অলপ চাৰ্জ কৰিলে। তো তেওঁলোকে চাম বুলি কৈছে, তেওঁলোকে তদন্তটো অব্যাহত ৰাখিছে বুলি গম পাইছোঁ। তেনেকুৱা বিশেষ বেলেগ কিবা হোৱা নাই বুলি এতিয়ালৈকে গম পাইছোঁ। কিন্তু 20,000 টকা, এপ্ৰক্সিমেট 20,000 টকা আৰু অলপ কিবা কিবি নিছে নেকি, গোটেই ঘৰ লণ্ডভণ্ড কৰিছে। তো প্ৰশাসনৰ ওপৰতে এতিয়া বৰ্তমান ভৰসা কৰি আছোঁ আৰু যদি ৰিকভাৰী হয় ভাল লাগিব। এতিয়ালৈকে বৰ্তমান কিমান কি নিয়া হৈছে এইটো গম পোৱা নাই। এতিয়ালৈকে 20,000 টকা আহি ল'ৰা ছোৱালীৰ কেইটামান সিহঁতৰ যাৱতীয় টকা কিছুমান আছিলে, হাতত থকা মানুহজনীও কেইটামান টকা আছিলে। সেই 2জনী ছোৱালী মাকৰ মিলাই প্ৰায় 20,000 মান টকা নিয়া বুলি গম পালোঁ। আৰু কি পাছবুক বা কিবা জাতীয় কিবা ডকুমেণ্টছ নথি পত্ৰ কিবা নিছে নেকি চালে গম পোৱা যাব। সম্পূৰ্ণ কাৰোবাৰ ওপৰত সন্দেহ কৰে নেকি আপুনি? এতিয়ালৈকে একো তেনেকুৱা সন্দেহ কৰিব পৰা অৱস্থা নাই।